আজি ৭৫ বছৰৰ পৰা কিয় নকৰিলে কোনোতো আপত্তি নাছিলে আজি মানুহক যে আজি কংগ্ৰেছ দলে এই যে মানুহখিনিক নিৰাপত্তাহীনতাত থৈ দিলে কালি মই টিভিত দেখিছো যে আমাৰ কংগ্ৰেছ দলৰ মানুহে গৈ মানুহখিনিৰ লগত থিয় হৈছে প্লিজ না আমাক আমি দায়িত্ব লোৱা নাই আমিতো না না শুনক আমি ইলেকশন ম্যানিফেস্টোতে কৈ দিছো যে তোমালোকৰ প্ৰতি আমাৰ দায়িত্ব নাই আমিতো দায়িত্ব নাই বুলিয়ে কৈছো আমি দায়িত্ব আছে বুলি ক'ত কৈছো আমিতো মই আজিও সদনত কৈ আছো আই মইতো সিধাই কওঁ ভোটে নালাগে বুলি গতিকে আমাৰ ক'ত দায়িত্ব আছে গতিকে এইটো কথাটো পিছত আৰ্গুমেন্ট প্লিজ নাই মইতো আপুনি কথা কতে একবাৰ উঠা নাই কথাটো হ'ল যে ৭৫ বছৰত কংগ্ৰেছ চৰকাৰে চৰৰ মাটি জৰীপ কৰিব পাৰিলেহেঁতেন কংগ্ৰেছ চৰকাৰে বটদ্ৰবা সমষ্টিত কন্টিনিউয়াছলি কংগ্ৰেছ দলৰ এমএলএ আছিলে কংগ্ৰেছ দলে মানুহখিনিক পট্টা দিব পাৰিলেহেঁতেন আজি আমি কাক উচ্ছেদ কৰিছো যাৰ পট্টা নাই যাৰ মাটিত অধিকাৰ নাই আমি তাকহে উচ্ছেদ কৰিছো গতিকে উচ্ছেদ কৰা মানুহৰ ওচৰত কংগ্ৰেছৰ মানুহ যোৱাৰ আগতে কংগ্ৰেছে মানুহখিনিক ক্ষমা খুজিলে নে নাই যে আপোনালোকক আমি পট্টা দিব নোৱাৰিলো কাৰণ